সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ পাৰ্ট 3। আগৰ দুটা পাৰ্ট যদি আপোনালোকে চোৱা নাই চাই ল'ব। গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, দিল্লী চলতনতত চুলতান উপাধি গ্ৰহণ কৰা প্ৰথম ৰজা কোন আছিল? উত্তৰ ইলতুৎমিছ। দিল্লী চলতনতৰ টংকা আৰু জিতল মুদ্ৰা কোনে জাৰি কৰিছিল? উত্তৰ ইলতুৎমিছ। দিল্লী চলতনতত ইক্তাদাৰী প্ৰথা কোনে আৰম্ভ কৰিছিল? উত্তৰ ইলতুৎমিছ। দিল্লীত ন্যায় ঘণ্টা কোনে বনাইছিল? উত্তৰ ইলতুৎমিছ। পৰ্দা প্ৰথাৰ বিৰোধিতা কোনে কৰিছিল? উত্তৰ ৰাজিয়া চুলতান। কাৰ ৰাজত্বকালত চেঙ্গিছ খানে ভাৰতত আক্ৰমণ কৰিছিল? উত্তৰ ইলতুৎমিছ। দিল্লী চলতনতত ব্লাড এণ্ড আইৰণ নীতি কোনে আৰম্ভ কৰিছিল? উত্তৰ বলবন। দিল্লী চলতনতত কোনজন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল? উত্তৰ আলাউদ্দিন খিলজী। আলাই দৰৱাজা কোনে বনাইছিল? উত্তৰ আলাউদ্দিন খিলজী। দিল্লী চলতনতৰ কোনজন ৰজাই চিকন্দৰ চেইনি উপাধি গ্ৰহণ কৰিছিল? উত্তৰ আলাউদ্দিন খিলজী। দিল্লী চলতনতত গুপ্তচৰ বিভাগ কোনে আৰম্ভ কৰিছিল? উত্তৰ বলবন। দিল্লী চলতনতত নৱৰোজ উৎসৱ কোনে আৰম্ভ কৰিছিল? উত্তৰ বলবন। কোন ৰজাৰ ৰাজত্বকালত ভাৰতত মংগোলীয় আক্ৰমণ সৰ্বাধিক হৈছিল? উত্তৰ আলাউদ্দিন খিলজী। তুগলক বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ গিয়াছুদ্দিন তুগলক। দিল্লী সাম্ৰাজ্যত কোনে প্ৰথম ডাক ব্যৱস্থা আনিছিল? উত্তৰ গিয়াছুদ্দিন তুগলক। গাজী উপাধি গ্ৰহণ কৰা ভাৰতৰ প্ৰথম চুলতান কোন আছিল? উত্তৰ গিয়াছুদ্দিন তুগলক। দিল্লী সাম্ৰাজ্যত সকলোতকৈ বেছি শিক্ষিত ৰজা কোন আছিল? উত্তৰ মহম্মদ বিন তুগলক। দিল্লী সাম্ৰাজ্যত কোনে প্ৰথমে তামৰ মুদ্ৰা জাৰি কৰিছিল? উত্তৰ মহম্মদ বিন তুগলক। ব্ৰাহ্মণসকলৰ ওপৰত জিজিয়া কৰ কোনে লগাইছিল? উত্তৰ ফিৰোজ শ্বাহ তুগলক। কোনজন ৰজাক মধ্যকালীন ভাৰতৰ কল্যাণকাৰী আৰু উদাৰবাদী ৰজা বুলি কোৱা হয়? উত্তৰ ফিৰোজ শ্বাহ তুগলক। দিল্লী সাম্ৰাজ্যৰ প্ৰথম আফগান বংশ কোনটো আছিল? উত্তৰ লুৰী বংশ। লুৰী বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ বাহলোল লুৰী। দিল্লী সাম্ৰাজ্যত কোন ৰজাই বেছি সময় ৰাজত্ব কৰিছিল? উত্তৰ বাহলোল লুৰী। আগ্ৰা নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ চিকন্দৰ লুৰী 1504 চনত। দিল্লী সাম্ৰাজ্য আৰু লুৰী বংশৰ শেষৰজন ৰজাৰ নাম কি? উত্তৰ ইব্ৰাহিম লুৰী। দিল্লী সাম্ৰাজ্য আৰু লুৰী বংশৰ পতন কেতিয়া ঘটিছিল? উত্তৰ 1526 চনত। দিল্লী সাম্ৰাজ্য আৰু লুৰী বংশৰ পতন কোনে ঘটাইছিল? উত্তৰ বাবৰ। কোনখন যুদ্ধৰ লগে লগে দিল্লী সাম্ৰাজ্য আৰু লুৰী বংশৰ পতন ঘটিছিল? উত্তৰ পানিপথৰ প্ৰথম যুদ্ধ। পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ বাবৰ আৰু ইব্ৰাহিম লুৰীৰ মাজত। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 21 এপ্ৰিল 1526 চনত।
পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল? উত্তৰ হেমু আৰু আকবৰৰ মাজত। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 5 নৱেম্বৰ 1556 চনত। পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 14 জানুৱাৰী 1761 চনত। দিল্লী সাম্ৰাজ্যত কোনে ইক্তাদাৰী প্ৰথা আৰম্ভ কৰিছিল? উত্তৰ ইলতুৎমিছ। দিল্লী সাম্ৰাজ্যৰ প্ৰশাসনিক ভাষা কি আছিল? উত্তৰ পাৰ্চী। তোতায়ে-হিন্দ বুলি কাক জনা যায়? উত্তৰ আমিৰ খুশ্ৰু। তুগলকনামা কোনে লিখিছিল? উত্তৰ আমিৰ খুশ্ৰ। হনুমান চালিচাৰ লেখক কোন? উত্তৰ তুলসী দাস। ৰামচৰিতমানসৰ লেখক কোন? উত্তৰ তুলসী দাস। ভাৰতত ভক্তি আন্দোলন কোনে আৰম্ভ কৰিছিল? উত্তৰ ৰামানুজ। শ্ৰী সম্প্ৰদায় কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ৰামানুজ। ইক্তাদাৰী ব্যৱস্থা কোনে বন্ধ কৰিছিল? উত্তৰ আলাউদ্দিন খিলজী। দিল্লীত লালমহল কোনে বনাইছিল? উত্তৰ বলবন। দিল্লী সাম্ৰাজ্যৰ কোনজন ৰজা পল' খেলি থাকোঁতে মৃত্যু হৈছিল? উত্তৰ কুতুবুদ্দিন আইবাক। দিল্লী সাম্ৰাজ্যৰ কোনজন ৰজাক মূৰ্খ আৰু পাগল ৰজা বুলি কোৱা হৈছিল? উত্তৰ মহম্মদ বিন তুগলক। লাখবাক্স বুলি কোনজন ৰজাক জনা যায়? উত্তৰ কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1210 চনত। তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1191 চনত। তৰাইনৰ প্ৰথম যুদ্ধ মহম্মদ ঘুৰি আৰু কাৰ মাজত হৈছিল? উত্তৰ পৃথ্বীৰাজ চৌহান। তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1192 চনত। আজিৰ শেষৰটো প্ৰশ্ন হ'ল, তৰাইনৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1215 চনত। আজিলৈ ইমানে। নেক্সট পাৰ্টত আমি মোগল সাম্ৰাজ্যৰ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।